এভৰিৱান, মই দৰ্শনা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আমি গৈছোঁ ক'ত যাইছোঁ ভিন্দ? চৰাইদেউ মৈদাম গৈ আছোঁ। চাওক, মৈদাম মানে আমি সকলোৱেতো জানোৱেই যে আহোম জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰৰ প্ৰথা। আহোম ৰজাসকলক বা বিষয়ববীয়াসকলক এই মৈদাম প্ৰথাৰে তেওঁলোকক মানে সমাধি দিছিল। এইবিলাক হ'ল ইয়াৰে গাড়ী পাৰ্কিং কৰা ঠাই। যেতিয়া আহোম যুগৰ লোকসকলে হিন্দু ধৰ্মটো গ্ৰহণ কৰিলে, তাৰ পিছৰ পৰাই এই মৈদাম সংস্কাৰৰ প্ৰথাটো লাহে লাহে নোহোৱা হৈ গৈছে। আমি আহি পালোঁ চৰাইদেউ মৈদাম, আৰু ইয়াতে ভিতৰত সোমাব নিদিব চাগে। ইয়াত চৰাইদেউৰ বিষয়ে বৰ্ণনা কৰা আছে। ফাৰ্ষ্ট গেটখন মানে খোলাই আছে, সেইকাৰণে এইখিনি সোমাই আহি আপোনালোকক দেখাব পাৰিছোঁ। আৰু ভিতৰেও বহুত কিবা কিবি দেখাবলগীয়া আছিলে, কিন্তু তাত সোমোৱাৰ পাৰ্মিশ্যন নাই এতিয়া, আৰু বন্ধ থকাৰ কাৰণে কৰ্মচাৰীয়ে ইয়াতে এনেকৈ কাম কৰি আছে। চাৰি মৈদামৰ গোট চৰাইদেউ, এইফালেও এনেকৈ যাব পাৰি। আৰু ইয়াতে আহোম যুগৰ 150টাতকৈও অধিক মৈদাম আছে ইয়াৰ ভিতৰত। এইবিলাকে হয় চৰাইদেউ মৈদাম, কিন্তু কৰোণাৰ কাৰণে একো খোলাই নাই। আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁৱে, এনেই এবাৰ চাব আহিলোঁ, দেখাও নাই, ফাৰ্ষ্ট টাইম আহি পাইছোঁ। এই যে ডাঙৰ ডাঙৰ পাহাৰৰ নিচিনাকৈ এনেকুৱাকৈ মৈদামবিলাক বনোৱা থাকে। মই আপোনালোকক দুখনমান ফটো দেখাই দিছোঁ। এইবিলাকে হয় মৈদাম, আৰু ইয়াৰে ওপৰত মানুহক উঠিব নিদিয়ে, কিয়নো যিসকলক সমাধি দিয়া আছে তেওঁলোকক অপমান কৰাৰ নিচিনা হয়, সেইকাৰণে ইয়াৰ কাষেৰে ধুনীয়া পকীৰ ৰাস্তা বনাই থৈছে। Go 69 পিজ্জা। আমি এতিয়া বজাৰলৈ যাব ওলাইছোঁ, কিবা আনিব। আমাৰ চেলছমেন, চৰি চেলছওমেন। বাইদেউ কোনটো লাগিব? এইটো লাগিব নে এইটো লাগিব? বাইদেউ আপোনাক কোনটো লাগিব? আপোনাক কেনেকুৱা লাগিছে এইটো? বজাৰ কৰি, আৰু এতিয়া মানে ঠাণ্ডাৰ দিন পৰিব যে, সেইকাৰণে অলপ ঠাণ্ডাৰ দিনত পিন্ধা কাপোৰ লৈ আহিছোঁ, আৰু সেইবোৰ আপোনালোকক এতিয়া দেখাম।
কি বনাব চিম্পল পোলাও আৰু মাংস ডিমাণ্ড হিচাপত বনাই দিব আৰু এই মেৰিনেট কৰি থৈছে আৰু মানে আমাৰ যদি কিবা ডিমাণ্ড আছে আৰু ভিডিঅ' বোলে বনাই দিব আৰু আমাক কিবা ডিমাণ্ড আছে নেকি খাদ্যৰ নাই দে নহয় ভিডিঅ'টো কষ্ট নাদোতে আৰু একালা কেনেকুৱা হৈছে কোৱা কেনেকুৱা বনাইছে ভিডিঅ' আৰু আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটি ক্লিক কৰি দিব তেনে আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম টেক কেয়াৰ বাই